হেল্ল' ফ্ৰেণ্ডছ, মই zinitanath আপোনালোক সকলোকে জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকক দেখুৱাম অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ ৰূপসী ICDS প্ৰজেক্টৰ দ্বাৰাই আয়োজন কৰা ৰাষ্ট্ৰীয় পোষণ পোখৰাৰ উদযাপন অনুষ্ঠান। তাৰমানে ছাৰক গোটেইখিনিক ৰাখিম আৰু তাৰ পৰা কৰিছোঁ। সেইফালে গোটেইখিনি ভিৰত যাম হা। ৰ'দতে ভাল হয় বাইদেউ। আপোনালোকে তাৰমানে ৰাইজক বুজোৱাৰ কাৰণে এই খেতিত যাই কিনে মানে বুজাব বিচাৰিছে যে এনেকৈ এনেকৈ খেতি হেৰি কৰিবলৈ না, তাতে গৈ কি ক'লে পাব্লিকক আজি আমাৰ প্ৰজেক্টৰ মুখ্য শিক্ষিকাসকলে ছেম ড্ৰেছত আহিছে। দেখাত এক আনন্দমুখৰ পৰিৱেশ। এয়া ৰূপসী ICDS প্ৰজেক্টৰ CDPO ছাৰ আজিৰ অনুষ্ঠান উদ্বোধনী কৰিব। এয়া ছুপাৰভাইজাৰ বাইদেৱে তেওঁক সম্বৰ্ধনা জনাইছে। এয়া ছাৰে ফিতা কাটি আজিৰ অনুষ্ঠান উদ্বোধনী হোৱা বুলি ঘোষণা কৰিব। ৰাষ্ট্ৰীয় পোষণ পোখৰা উদযাপন উপলক্ষে ৰূপসী ICDS প্ৰজেক্টৰ বিভিন্ন চাৰ্কুলৰ অংগনবাদী বাইদেউসকলে যি খাদ্য ইয়াতে প্ৰদৰ্শনী কৰিছে সঁচাই চাবলগীয়া। সকলোবোৰ খাদ্য মিলেটযুক্ত। আপোনাৰ যিটো ক্ৰছ মিলেট বুলি কয়, আমাৰ ইয়াত ভাষাত চীনা বুলি কয়, সেইটোতে মুড়ি বনাইছে। বাকী এইটোতো চাউল, এইটো মানে ক্ৰছ মিলেটৰ চাউলটো মানে ৰং চাউল। আৰু কিয় পায় এইটো মিলেটৰ হয়তো আপোনাৰ মিলেট তাৰমানে ৰেচিপি এনেকৈ বনাব পাৰি আৰু মিলেট দি আপোনাৰ মিক্স ভেজিটেবল পোলাও বনাইছে, পায়স বনাইছে, লাড়ু বনাইছে। বাকী এইখিনি আমাৰ আৰু এইটো ছাৰ এইটো আনিব লাগিব, বুজাব লাগিব। বহুত ধুনীয়া আছে দেই। আৰু মই আপোনালোকৰ কাৰণে মই সাহস হৈছে, এতিয়া মোৰ তাৰমানে সাহসটো মানে পাই গৈছে। কিবা যদি পাতোঁ ৰূপসীত মোৰ মানে বহুত ভাল। বগৰী লাড়ু বনাইছে। প্ৰথমতে আমাৰ ৰূপসী CDP মহোদয় শ্ৰীযুত নীলেশ্বৰ ৰয় ছাই ডাঙৰীয়া এটি ফুলাম গামোচাৰে চপুৰ জিপিৰ
ছুপাৰভাইজাৰ হামিদা ৰহমান ডাঙৰীয়ানীক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত আহি উপস্থিত হৈছে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত বাইদেউ। ধন্যবাদ জনাই লগতে সভাত যিসকল ব্যক্তিয়ে উপস্থিত হ'ব পাৰিছে তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। অহাৰ কাৰণে খুব ভাল পাইছোঁ। আকৌ আহি থকা কাৰ্যসূচীবিলাকত যাতে এনেকৈ প্ৰেজেণ্ট থাকে আমাৰ লগত আৰু তেওঁলোকৰ কাৰ্যসূচী হ'লে যাতে আমাকো মাতে আমিও যাম মানে আমি আশা কৰোঁ। গতিকে এইখিনিকে কৈ মই সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। লগতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব এই সেক্টৰৰ সুপাৰভাইজাৰ হামিদা ৰহমান বাইদেউ, রেসপেক্টেড এডিসি, আমার সোশিয়াল ওয়েলফেয়াৰৰ দায়িত্বত থকা গীতাশ্ৰী লাচিত ডাঙৰীয়ানী, তেখেতক এটি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। সকলোলৈ মোৰ নমস্কাৰ জনাইছোঁ। চাহিলে মানে সদায় কৈ থাকে ছাৰ গান এটা গাই দিওঁ, গান এটা গাই দিওঁ। মই যে গায়কটো, মই গায়কটো নহয়। আপোনালোকে জানো মোৰ গান শুনিছে? গানটো কেতিয়াও শুনা নাই, কিন্তু গাব কৈ থাকে। বাৰু ঠিকে আছে দিয়া, এটা মই গাই দিওঁ।